হেল্ল' গাইজ, আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাম নামৰূপৰ ফালে আৰু পিছত ডেষ্টিনেশ্যনটো গম পাবই, দেখাম। আৰু আজি মোৰ লগত আছে এইফালে সমীউল। হেলমেটটো খুলি দে, তেতিয়াই দেখি পাব। পিছত দেখি পাবই বাৰু। আৰু এইফালে আছে পিছফালে চামডাঙৰ গ'ল্ড ফিল্ড। এইটো এটা মানে পিকনিক প্লেচ হয়। পিকনিকৰ টাইমত ইয়াত বহুত ভিৰ হয় মানে। পিছত কেতিয়াবা আহি দেখাম, এতিয়া গৈ থাকোঁ। তো বৰ্তমান আমি দিহিং পাটকাইৰ মাজত আছোঁ। ডিগবৈৰ পৰা যিটো এইটো আপোনাৰ দুলীয়াজান ওলাইগে ন এইটো ৰাস্তাইদি? দুলীয়াজান ওলাইগে। তাৰ ফৰেষ্টৰ মাজত কি ঠাণ্ডা পৰিৱেশ মানে। ইয়াত সোমোৱাৰ লগে লগে মানে কিবা AC অহা নিচিনা লাগিছে মানে। ইমান ধুনীয়া আৰু জংঘল চবফালে জংঘল। তো নেক্সট আৰু কি দেখাম নামৰূপত গৈ, সেইটো চাই থাকিব। তো হেল্ল' গাইজ, আমি এতিয়া নামৰূপ পালোহি জেকুৱেল ৱাটাৰফল। আৰু আপোনালোকে যদি গুগল মেপ ইউজ কৰি কিনে ইয়াত আহে, তেন্তে কোম্পানী এটা ভিতৰলৈ লৈ মানে শ্ব' কৰি থাকে। তো ইয়াত লোকেল কিছুমান সৰু পোৱালীক সুধি লাষ্টত পালোহি আৰু ইয়াত দুটা ৱাটাৰফল মানে এটা ৱাটাৰফল নহয় একচুৱেলি, আপোনাৰ ৱাটাৰ ডেম হয়। পানীখিনি ইউজ কৰে। প্ৰথমটো ইমান শ্ব' নাই। আমাক ছেকেণ্ডটোত যাবলৈ কৈছে। ছেকেণ্ডটোত অলপ ভাল হয়। প্ৰথমটো দেখাম বাৰু, এই তলতে আছে। আৰু ছেকেণ্ডটোত মানে অলপ শ্ব' আছে আৰু মানুহো বহুত গৈ আছে। তো এইফালে ইয়াতে বাইক চাইক থৈ যাব লাগে, এইবোৰ বাইক দেখিছে। আৰু আগফালেও আছে জেগা, আৰু মানে পূৰা গলি টাইপ আৰু ইয়াত দেখিলে নালাগে যে এইফালেও কিবা আছে বুলি। তো চাই থাকক। এইটো আপোনালোকৰ প্ৰথম ৱাটাৰ ডেমটো হয়। এইটো ইমান আপোনাৰ শ্ব' নাই বুলি কৈছে। এইটোত ইমানেই পানী প্ৰেছাৰ আছে ইয়াত ওপৰৰ পৰা চাওঁতে। এইফালে এখন আপোনাৰ নদীখন, আৰু ইয়াত ইমানেই কাপোৰ ধুই আছে দেখিছে। ইয়াত বহুত বেছি প্ৰেছাৰ আৰু আমাৰ সেইফালে আছে, আপোনালোকে শুনিছিলে চাগে মৰমলেণ্ড বুলি। মৰমলেণ্ডে মানে একোৱেই পাত্তা নাপায় ইয়াত। বহুত ধুনীয়া হয় প্লেচটো দেখিবলৈ। সেইফালেও কি হয়, নদীয়ে হয় চাগে। এইটো এটা নদীয়ে আহিছে চাগে। পানী প্ৰেছাৰ বহুত বেছি প্ৰেছাৰ মানে, আৱাজটো শুনিছে চাগে। তো আমি গৈ আছোঁ নেক্সট যিটো জেকুৱেল ৱাটাৰফলছ মানে ডাঙৰটো, সেইটোলৈ গৈ আছোঁ। তো এইটো এটা সুঁতিৰ পৰাহে গৈছিলে চাগে। এইটো এটা সুঁতি হয়। সেই প্ৰথম যিটো আমি ডেম পাই আহিছিলোঁ, তাতে কিমান বেছি প্ৰেছাৰ মানে। এইটোত কেনেকুৱা হ'ব সেইটো এতিয়া দেখিলে গম পাব, আৰু আগলৈ চাই থাকক। তো বৰ্তমান আমি ছেকেণ্ড যিটো ডেম্প আছে এইটোত পাই গ'লোহি। দেখিছে মানুহে ইয়াত কিছুমানে গাও ধুই আছে। আৰু এইটোৰ ফালে চাওক, এইটোতো দেখিয়ে মানে যাব ভয় লাগিছে। মানে মাজতো কোনো যোৱাই নাই, আৰু ইমানেই প্ৰেছাৰত আহিছে বস্তুটো, মানে দেখিয়ে ভয় লাগিছে। এইডোখৰ যাব নোৱাৰোঁ মানে। আহিলে মানে ডাইৰেক্ট নদীতে পৰিবহি লাগিব, ইমান প্ৰেছাৰ। আৱাজ শুনিছে চাগে। তো গাইজ, দেখি পাইছে ৱাটাৰফলটো, জেকুৱেল ৱাটাৰফল নহয়, একচুৱেলি ডেম হয়। আৰু সেইফালে পানীখিনি জমা কৰি আপোনালোকৰ সাৰ কাৰখানা আৰু কিবাকিবি ফেক্টৰীৰ কাৰণে ইউজ কৰে, কোম্পানী ইণ্ডাষ্ট্ৰিজ এইবোৰৰ কাৰণে। আৰু মই লগত এনেকুৱা এটা মানে কি বুলি ক'ম এতিয়া, ৰস নাইকিয়া মানুহ বুলিয়ে ক'ব লাগিব। মই ওপৰলৈ যাম বুলি কৈ আছোঁ, কিন্তু সি নাযায়, জোতা নুখুলে মানে। সেই পানী নামিব বিচৰা নাই, আৰু মোৰো যাবলৈ ভয় লাগিছে। দেখিছে প্ৰেছাৰটো ইমান বেছি। তো ইয়াৰ নিচিনা মটো এটা যদি লগত থাকে, তেন্তে হাতখন ধৰি কিনে বাচিবও পাৰিম, নহ'লে ডাইৰেক্ট নদীত পৰিবহি লাগিব। আৰু বহুতখিনি দও আছে এইফালে। এদিনাখন আহিব লাগিব ইয়াত গা ধুবৰ কাৰণে, নহ'লে ভাল নালাগিব এনেকৈ। এইফালে মাজতো যাব নোৱাৰি, যিটো প্ৰেছাৰত আছে। এইফালে কিনাৰৰ ফালে গা চা ধুই আছে আৰু ল'ৰাবোৰে, আৰু এইফালে মাছ ব্যস্ত মানুহ। এইফালে সাঁতুৰি কিনে লোকেলখিনিয়ে ধুই আছে। আৰু ইয়াত যিখিনি আপোনাৰ শিল দি কিনে আঁঠুৱা বান্ধি থৈছে, তাতো মাছ লাগি আছে।
এইডোখৰ জেগাডোখৰ মানে মাছ গোন্ধাই আছে পূৰা। কিয় চবেই যাওঁ নি গা ধুবলৈ? ঠাণ্ডা দিনত তই গা নুধুৱ মানে? তো ফুল ডেমটো এইডোখৰ ইটো ছাইডৰ পৰা আপোনালোকৰ যিটো এটা আমি পাই আহিছিলোঁ মিনি ডেম এটা আছিলে, সেইটো আপোনাৰ ৰাইট মানে এইফালে লেফ্ট ছাইডৰ পৰা পাৰ হৈ গৈছে। মানে সৰুকৈ ৰাস্তা মানে কি বুলি ক'ম এতিয়া, অঁ। তো এইখিনি মাজৰখিনি পূৰা দ আছে, মানে মানুহটো গোটেইটো ডুবি যাব আৰু সেইডোখৰ আমি যাবলৈ ট্ৰাই কৰিছিলোঁ মাজৰ ফালে। আৰু মোৰ লগত আহিছে, তো পানীলৈ বহুত ভয় কৰে, তো যাব নোৱাৰিলে। মানে ঠাণ্ডা দিন, তাতে গৰম দিনতহে সি মানে পানীত যাব পাৰিলে হয়। কমফৰ্ট ফিল কৰে, গা চা নুধুৱেই চাগে। তাৰপিছত কি হ'ল, এতিয়া মই কিনাৰৰ পৰা অলপ যাবলৈ ট্ৰাই কৰিছিলোঁ, সেই শিলডোখৰ মানে কিনাৰৰ যিটো শিলটো আছিলে তালৈকে গ'লোঁ। মোৰ মাথা চাথা ঘূৰাই গ'ল, মই আকৌ ঘূৰি আহিলোঁ। অকলে আছিলোঁ তাতে, ভয়ো লাগিলে। আৰু নেক্সট টাইম এবাৰ আহিব লাগিব গা চা ধুব পৰাকৈ, 4-5টামান ল'ৰা লৈ কিনে সাঁতুৰিব জনা মানে। নহ'লে তললৈ গুচি গ'লে মানে চেছ আৰু মোৰ কাহিনী ইয়াতে শেষ হৈ যাব। তো আজি ভিডিঅ'টো ইমানেই আছিলে। তো এতিয়া ৱাটাৰফলটোৰ পৰা ওলাওঁ আৰু ৰাতি হৈ গ'লে আকৌ প্ৰব্লেম হ'ব। ৰিজাৰ্ভৰ মাজেদি যামতো। মেইন ডেমটোলৈ যোৱা ৰাস্তাটো এইটোৱে আছিলে, আৰু ইয়াত পূৰা গছ গছনি আছে। সেইফালে বাইক চাইক থৈ অলপ মানে জুলীয়া আহাৰ গ্ৰহণ কৰি আছে আৰু তেওঁলোকে, তো সেইফালে নেদেখাওঁ আৰু। তো এইফালে এনেকুৱা আৰু মানে ইয়াত সুধি কিনে অহাটো ভাল, যিহেতু মেপত আধালৈকে ঠিকেই দেখায়, কিন্তু লাষ্টত গৈ মানে এটা ইণ্ডাষ্ট্ৰি আছে এইফালে, ইণ্ডাষ্ট্ৰিটোৰ ফালে মানে ৱাটাৰফলটো শ্ব' কৰি দিয়ে। তো আমি এডোখৰ পৰা সোনকালে ওলাই যোৱাটো ভাল, কাৰণ এইফালে ৰিজাৰ্ভৰ মাজেদি যোৱা কথা আছেতো। তো আন্ধাৰ হোৱাৰ আগত পাৰ হোৱাটো আমাৰ কাৰণে সুবিধা হ'ব। তো এইটো আছিলে আপোনাৰ মিনি ৱাটাৰফলটো। অঁ, ইয়াত দেখিছে নলা টাইপ আছে। গোটেইকেইটাতে এইটোৱে ছিষ্টেম হয়, আৰু পানীৰ প্ৰেছাৰটো বহুত বেছি প্ৰেছাৰ মানে। আৰু ইয়াত সৰু সৰু নলা টাইপৰ বনাই দিছে। তো এইফালেদি পানী আহে, আৰু সেইফালে অলপ প্ৰেছাৰটো বেছি আছে। এইফালে অকল এটা নলাই আছে, বাকীকেইটা বন্ধ হৈ আছে, কেলৈ নাজানো আৰু। তো আজিলৈ জেকুৱেল ইমানেই, আৰু এতিয়া গৈ থাকোঁ আমি ঘৰলৈ। নহ'লে মানে কৈছিলোঁ এই ৰিজাৰ্ভখন পাৰ হৈ আহিব লাগে, যিহেতু অলপ ভয়ংকৰ হৈ যায়। মানে কিবা কিবি ওলোৱাতকৈ বেছি ডকাইত হৈ গ'লে বেছি অসুবিধা হৈ যাব। ৰাতি প্ৰায় মানুহ অহা যোৱা নকৰে সেইটো ৰাস্তাইদি। তো গৈ থাকোঁ সোনকালে।